হাই বন্ধুসকল, সকলোকে নমস্কাৰ। আসসালামু আলাইকুম। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেখিতো সকলোৱে চিনি পাইছেই, এই পৰিৱেশটো কিহৰ পৰিৱেশ। এইটো হৈছে এটা আমাৰ দলুহাটৰ টি ষ্টেট। মই এই বাগানৰ মাজত আছোঁ। ইমান ধুনীয়া দেখিছেনে? আমি সকলোৱে অসমবাসী ৰাইজে ভাগ্যৱান বুলি ভাবিব লাগিব। কাৰণ কিয় জানে, ইমান ধুনীয়া পৰিৱেশ এটাত আমি বাস কৰি আছোঁ। আৰু এটা আমাৰ ধুনীয়া পৰিৱেশ আছে, যিটো আমাৰ অসমৰ বাহিৰত দেখা নাযায়। এইটো ক'ব পাৰিব নেকি আপোনালোকে? কিছুসকলে জানে, কিছুসকলে নাজানিব পাৰে। কৈ দিছোঁ, এশিঙীয়া গড়। এশিঙীয়া গড়টো যে আমাৰ অসমৰ বাহিৰে বেলেগত পোৱা নাযায়। আমি বহুত ভাগ্যৱান। মই এই চাহ বাগানৰ ভিডিঅ'টো এইটো কাৰণে কৰিব লৈছিলোঁ। ধুনীয়াটো ধুনীয়াই, চাওক ইমান ধুনীয়া পাহাৰ পৰ্বতে। পাহাৰটো চাগে ভালকৈ দেখুওৱা নাই, এই অলপ অলপকৈ দেখাই গৈছে। দেখিছেনে? ইমানেই ধুনীয়া লাগিছে। কিন্তু এই চাহ বাগানবিলাক এটা সময়ত কাটি দিবলগীয়া হয়। কিহৰ কাৰণে কটা হয় আৰু কাটিলে কি সুবিধা হয়, আপোনালোকক সকলোখিনি মই বুজাই মেলি ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এই গছটোৰ যিটো পাত আছে, সেই পাতেদিহে চাহপাত তৈয়াৰ কৰা হয়, সকলোৱেতো জানেই। কিন্তু ইয়াৰ ভিতৰত চব পাত নহয় আগতে এই পাতটো দেখিছেনে? এইটো হৈছে কুমলীয়া পাত, বা এই পাতটোও হয়। এইকেইটা দিয়ে আপোনাৰ চাহপাত তৈয়াৰ হয়। কিন্তু ইয়াৰ লগতে আৰু এটা পাত আছে, এই পাতটো কিন্তু এই পাতেৰে চাহপাত তৈয়াৰ নহয়। এইটো একো কামতে নাহে, এইটো ৱেষ্ট হৈ যায়। সেইবাবে এই চাহপাত বাগানবোৰ কাটি দিয়ে, এটা সময়ত কাটি দিবলগীয়া হয়। কাটি দিলে কি হয়, গছজোপা চাপৰো হৈ যায়। চাপৰ এইটো কাৰণে কৰা হয় যে আমি বাগানত দেখিছোঁ যে যেতিয়া চাহপাত তোলা হয়, তেতিয়া এই আমাৰ কঁকালৰ সমান বা এক বুকু, কিছুমানে বুকুটো হয়, সিমানটো হ'লে আমি চাহপাতটো মানে তুলিবলৈ সুবিধা হয়। নতুবা এই দেখিছেনে ডাঙৰ ডাঙৰ গছবিলাক, এই তেনেকুৱা হৈ গ'লহেঁতেন। আমি সৰুতে কিতাপত পঢ়িছিলোঁ, কিন্তু এতিয়া আমি সঠিককৈ গম পাইছোঁ যে কথাটো সঁচাই বুলি। মই ছিঙি দেখুৱাই দিছোঁ, আপোনালোকে বেয়া নাপাব, ভুল নুবুজিব। এই গছটো যেতিয়া ডাঙৰ হৈ যাব, চাহপাতটো তুলিবলৈ বহুত অসুবিধা হৈ যাব। আৰু যেতিয়া কাটি দিয়া হয়, কাটি দিলে আপোনাৰ গোটেইটো কাটি নিদিয়ে, এই ইমানটোমান ৰাখি পিনি তাৰ তলৰডোখৰ ৰাখি পিনি ওপৰডোখৰে কাটি দিয়া হয়। তেতিয়া কি হয়, কাটি দিলে মানে নতুন পোখা ওলায়, নতুন পাত ওলায়। আপোনালোকক এইটোও মই দেখাম যে আমাৰ চাহ বাগানবিলাক কাটি পিনি থৈ দিয়া ইমান বেয়া পৰিৱেশ এটা হৈ যায়। কিন্তু কি কৰিব, বাধ্যতামূলক, তেওঁলোকৰ কাটিবই লাগিব। চাওক, চাহপাত গছবিলাক যেতিয়া কাটি দিয়া হয়, কাটি দিয়াৰ পিছত কেনেধৰণৰ পৰিৱেশ হৈ আছে চাওক। ইমান ধুনীয়া পৰিৱেশ আছিলে, ইমান ধুনীয়া পৰিৱেশৰ পৰা গৈ পিনি এইটো হ'লগৈ। কিন্তু বাধ্যতামূলক, তেওঁলোকক কাটিবই লাগিব। নাকাটিলে তেওঁলোকৰ গছবিলাক বুঢ়া হৈ যাব আৰু তেওঁলোকৰ লছ হ'ব। আৰু ওখ হৈ গ'লে, আপোনালোককতো মই আগত কৈয়ে গৈছিলোঁ যে ওখ হৈ গ'লে চাহপাতবিলাক ছিঙিবলৈ বহুত অসুবিধা হৈ যায় আৰু পাতবিলাকো বুঢ়া হৈ যায়। চাওক পাতবিলাক চাওক কেনেকৈ বুঢ়া হৈ গৈছে। এইবিলাক পাতৰ একো কাম নাই। কষ্ট হৈছে যদি বেয়া নাপায়, আপোনালোকৰ এটা লাইক কমেণ্ট শ্বেয়াৰে মোৰ বহুখিনি আগবাঢ়িব বুলি মই আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো ইমানতে মই সামৰণি মাৰিছোঁ। ধন্যবাদ।